হে নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম আজি মই লৈ আহিছো এটা নতুন ভিডিও এই ভিডিওটোত আপোনালোকে দেখা পাব মই কলৈ আহি আছো কিয় আহি আছো গতিকে বলক ভিডিওটো ষ্টাৰ্ট কৰো যোৱা পৰখি মই মোবাইল এটা অনলাইন কৰিছিলো এমআই ষ্টৰৰ পৰা আৰু হে মোবাইলটো আজি আমাৰ ইয়ালে আহি পাই গল ডেলিভাৰী বয়ে অলপ আগতে মোক ফোন কৰি ক'লে যে আপুনি ষ্টেচনলৈকে আহক ইয়াৰ পৰা মোবাইলটো আপুনি পিকআপ কৰক গতিকে মই আহি গলো এয়া মই আহি পালো এয়া আহি ফেলে দোকানৰ সন্মুখত ৰৈছো বৰষুণ দি আছে ডেলিভাৰী বয়জনো আহি পাইছে পাৰ্সেলটো আমি লম এতিয়া এয়া পাৰ্সেলটো লৈ ললো লৈ ফেলে পেকেটটো আমি স্যানিটাইজ কৰিলো স্যানিটাইজ কৰাৰ পিছত পেকেটটো খুলি ফেলে চালো ভিতৰত পাৰ্সেলটো ঠিকে আছে নে নাই চাই দেখিলো যে ভিতৰত পাৰ্সেলটো ঠিকে আছে গতিকে আমি ইয়াক আকৌ এনেকে ভিতৰ পেকিং কৰিলো আৰু এটো পাৱাৰ বেংকৰ পাৰ্সেল আছিল এটো আমি খুলি চোৱা নাই স্যানিটাইজ কৰি ফেলে ধুনিয়াকে চাইছো আৰু ডাঙি ফেলে ওজন পাতিবিলাক ঠিকে আছে গম পাই আৰু ভিতৰত বস্তুটো আছে বুলি তাৰ পিছত আমি এখিনি এটা বেগত ভৰাই আমি যাবৰ কাৰণে ৰখি আছো ইয়া আপোনালোকে দেখা পাইছে একদম দব্বা পিটা বৰষুণৰ কাৰণে আমি দোকানৰ পৰা বাহিৰত ওলাবই পৰা নাই দোকানৰ সন্মুখতে আছো এই দেখিছে আপোনালোকে লকডাউন কাৰণে সকলো বন্ধ আছে এখন দুখনকে দোকান খোলা আছে এখন দুখনকে গাড়ী চলি আছে এই আপোনালোকে দেখা পাইছে আৰু আমি বৰষুণ কমালৈকে অপেক্ষা কৰি আছো গতিকে আপোনালোকে চাই থাকক বৰষুণ কমাৰ লগে লগে আমি ঘৰলৈ যাম তাৰ পিছত আমি পাৰ্সেলটো দেখুৱাম এই বৰষুণ কমিল কিন্তু আমি যাব ওলাই দেখিলো যে গাড়ীখনৰ চাৰি সাইডে আমাৰ পানী ভৰ্তি হৈ আছে পানীখিনি ওলাই যাব কাৰণে ৰাস্তা পোৱা নাই গতিকে পানীখিনি নলাৰে যাব ধৰিছে এই খুৰাজনে নলাটো অলপ সাফ কৰি দিব পানীখিনি সোনকালে যাবৰ কাৰণে তাতে কিছুমান পাথৰ জমা হৈ আছে পানী জাম হৈ আছে এই নলাৰে পানীখিনি যোৱা হোৱাৰ লগে লগে আমি বাইকখন উলিয়াই আমি আকৌ মানে ঘৰলৈ বুলি ৰাওনা হ'ম এয়া আমাৰ বাবুই বাইকখন উলিয়াই লৈ আহিলে এতিয়া মই বাইকখনৰ পিছত উঠি আমি ঘৰলৈ বুলি গৈ থাকিম বলক বন্ধুসকল আপোনালোক আমাৰ লগত একেলগে বৰষুণত ভিজি এই যে আপোনালোকে ঘৰটো দেখা পাইছে এই ঘৰটো সম্পূৰ্ণ কাঠেৰে নিৰ্মিত আমি ঘৰলৈ বুলি আহি থাকোঁতে হঠাৎ দেখিলো যে আগত এটা সৰু এক্সিডেন্ট আৰু বৰষুণত মানে গাড়ীখন কন্ট্ৰোল কৰিব নোৱাৰি এনেকে মানুহে ঘৰৰ সন্মুখৰে এনেকে মানে সোমাই দিলে তাৰ কাৰণে এটো এক্সিডেন্ট হৈ গ'ল এটো এক্সিডেন্ট হঠাৎ হৈ গ'ল বৰষুণৰ কাৰণে হয়তো কন্ট্ৰোল কৰিব নোৱাৰিলে আমিও আহিবলৈ আমি অহাৰ অলপ আগতে এক্সিডেন্টটো হৈছে এটো শাক-পাচলি মানে কেঁচা সবজি আনিছিলে গুৱাহাটীলৈ নিবলৈ বুলি লৈ আহিছিলে কিন্তু ইয়াতে যান্ত্ৰিক বিজুতিটো ঘটিল উপায় নাই কি কৰিবা আৰু বৰষুণৰ বতৰ ইফালে লকডাউন মানুহ দুনো পাবলৈ নাই আমি আহি এতিয়া মানে বাবুই ক'লে যে তাৰ সিমখন 3G গতিকে 4G লে আপগ্ৰেড কৰিবৰ কাৰণে এয়াৰটেল অফিচত আমি সোমালো এয়া বাবুই তাতে মানে সিমখনৰ ডকুমেন্টছ জমা দি আছে আপগ্ৰেড কৰিবৰ কাৰণে আপগ্ৰেড কৰা হ'ল এতিয়া আমি ধুনিয়াকৈ ঘৰলৈ বুলি ৰাওনা হলো একদম বৰষুণত দেখিছেনে ৰাস্তা কাষে কাষে পানীৰে ভৰ্তি হৈ গৈছে আমি ঘৰ পাওঁ হলো আহি যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এই মোবাইলটোৰ আনবক্সিং আমি নেক্সট ভিডিওত আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে এটা সাবস্ক্ৰাইব কৰক আমাক আগুৱাই যোৱাত সহায় কৰক গতিকে আপোনালোক সকলোকে বহুত ধন্যবাদ